নমস্কাৰ 24 ঘণ্টাৰ 24 খবৰৰ সৈতে ষ্টুডিঅ'ত মই অনুপজ্যোতি এতিয়া চাওক বাতৰি বিস্তৃতৰ ৰূপত চীন টাইৱানৰ বিগত কিছুদিনৰ পৰা চলি অহা অৰিয়ামৰিয়াৰ মাজতে 16 আগষ্ট মঙলবাৰে পুৱা শ্ৰীলংকাৰ জলবন্দৰত আশ্ৰয় লয় চীনা চোৰাংচোৱা জাহাজ ইউৱান ৱাঙে শ্ৰীলংকাৰ আপত্তিৰ পাছতো আজি পুৱা হাম্বানন্তোটাত বন্দৰত আশ্ৰয় লোৱা এই জাহাজখন হৈ উঠিব পাৰে চিন্তনীয় বিষয় ভাৰতে উৰিষ্যাৰ উপকূল অঞ্চলত আব্দুল কালাম দ্বীপত পৰীক্ষণ চলোৱাৰ বেলিষ্টিক মিছাইলসমূহ অতি সহজেই ধৰা পৰিব ইউৱান বাঙৰ ৰাডাৰত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 7জনকৈ সেনা জোৱানৰ প্ৰাণ আনহাতে এতিয়াও শ্ৰীনগৰ হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে বহু কেইজন জোৱান জম্মু কাশ্মীৰৰ পেলগামত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাৰ বিৱৰণ অনুসৰি IBTBPৰ এখন বাহনে 37গৰাকীকৈ জোৱান আৰু 2জন আৰক্ষী লোকক কঢ়িয়াই নিয়াৰ সময়তে নদীত বাগৰি পৰে ফলত হিতাতে 7জনকৈ জোৱানৰ মৃত্যু হোৱাৰ লগতে বহু জোৱান আহত হৈছে আহতসকলৰ মাজত কেইবাজনৰ অৱস্থা অতি সংকটজনক শেহতীয়াকৈ ভাৰতৰ ব্যৱসায়িক সন্থাই প্ৰকাশ কৰিছে যে চৰকাৰৰ তিৰংগাৰ জৰিয়তে 500 কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় 30 কোটি তিৰংগাৰ বিক্ৰীৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰা হৈছে এই হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছিল যোৱা 22 জুলাই তাৰিখে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে ভাৰতীয় নাগৰিকসকলৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ দিয়া হৈছিল জাতীয় পতাকা উত্তোলন কৰিবলৈ কাশ্মীৰীসকলক ভাবুকি দিছে বিজেপিয়ে মেহবুবা মুফতিৰ ধাৰাসাৰ আক্ৰমণ চৰকাৰক মুফতিৰ এই মন্তব্যই এতিয়া জোকাৰি গৈছে সামাজিক প্ৰচাৰ মাধ্যমসমূহ স্বাধীনতা দিৱসৰ দিনাই মুফতিয়ে তোলা অভিযোগসমূহ বিভাজনকাৰী আখ্যা দিছে বহুতে অইল কৰ্পোৰেশ্যন লিমিটেডে চমুকৈ IOC মুম্বাই সংমণ্ডলে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মুম্বাইত থকা IOCৰ পেট্ৰল পাম্পসমূহত জমা দিব পাৰিব স্বাধীনতা দিৱসত ব্যৱহাৰ কৰা নষ্ট হোৱা আৰু ভাল জাতীয় পতাকা অসমৰ বিভিন্ন কলেজৰ অমঞ্জুৰীকৃত বিভাগসমূহ কৰ্মৰত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাই আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে উত্তৰ প্ৰদেশত দৈনিক পোহৰলৈ অহা এনে উদ্বেগজনক খবৰৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পাইছে আন এক ভয়ানক ঘটনাৰ কথা এগৰাকী দুৰ্বৃত্তই প্ৰথমে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ পিছত নিজৰ অপকৰ্ম ঢাকিবলৈ বলপূৰ্বকভাৱে গৰ্ভপাতৰ চেষ্টা কৰাৰ ফলত মৃত্যুক সাৱটি লৈছে ভুক্তভোগী যুৱতীগৰাকীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী ৰূপহী ৰাজগড়ত উত্তপ্ত পৰিস্থিতি 40জনীয়া অৰুণাচলী দুৰ্বৃত্তই চোকা অস্ত্ৰ জাঠি জোং ৰড লৈ অসমৰ 6জনীয়া যুৱকক আক্ৰমণ কৰে সোমবাৰে নিশা 1 বজাত এই ঘটনা সংঘটিত হয় কোলাত হাতমহীয়া কেঁচু আৰু এহাতে মাইক্ৰফোন স্বাধীনতা দিৱসৰ মজিয়াত কালি 4 ঘণ্টা সময় এনেদৰে মঞ্চ পৰিচালনা কৰি ডেক ফ্ৰেম কৰ্তব্য পৰায়ণতা আৰু দায়িত্ববোধৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে গহপুৰৰ এগৰাকী ACS বিষয়াই এক ইতিবাচক আৰু গঠনমূলক চিন্তা চেতনাৰে উদ্বুদ্ধ এই বিষয়াগৰাকীৰ নাম লুকুমণি বৰা কলিয়াবৰৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীগাঁও 1 নং বাগানৰ শিয়ালডাংগাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড শালপতিয়ে হত্যা কৰিলে শালপতিক নিহত লোকজনৰ নাম মাৰ্টিন তিৰ্কি হত্যাকাৰী মাৰিউছ নাগক ইতিমধ্যে আটক কৰিছে মিছা আৰক্ষীয়ে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে কাশ্মীৰত পুনৰ হত্যাৰ বলি হয় এগৰাকী কাশ্মীৰী পণ্ডিত মঙলবাৰে জম্মু কাশ্মীৰৰ সোপিয়ান জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী হিন্দু পণ্ডিতক কাশ্মীৰী আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে আপেলৰ এখন বাগিচাত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয় দুয়োজন লোক হিন্দু আছিল আনহাতে আহতজনক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে পৰম্পৰাগত নাও খেলৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী চুবুৰীয়া অঞ্চলসমূহৰ সৈতে মেঘালয়তো অনুষ্ঠিত হৈ আহিছে বিশেষকৈ প্ৰতি বছৰে স্বাধীনতা দিৱস আহিলে এই নাও খেলৰ পৰম্পৰা জীয়াই ৰাখিবলৈ মানকাছাৰৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যখনতো নাও খেল অনুষ্ঠিত হয় কালি বিয়লি প্ৰায় 6 বজাত ৰাজ্যখনত অসমৰ টাকিমাৰী আৰু মেঘালয়ৰ নলবাৰী গাঁৱৰ মাজত প্ৰথমটো নাও খেল অনুষ্ঠিত হয় বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু আত্মমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু অভিযন্তাৰ মৃত্যু হোৱা অভিযন্তাগৰাকীৰ নাম ত্ৰিদীপ কোঁৱৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল বাংগালুৰুত অভিযন্তাগৰাকীৰ ঘৰ লখিমপুৰৰ নাৰায়ণপুৰত
উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত নৃশংস হত্যাকাণ্ড এগৰাকী যুৱতীক নিজ কোঠাত নৃশংসভাৱে হত্যা ভাড়াঘৰৰ বন্ধ কোঠাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ হত্যাকাৰীয়ে খিৰিকীৰে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে প্ৰায় 18 বছৰীয়া যুৱতীগৰাকী নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত সোণাইপাৰা গাঁৱৰ আছমিনা খাতুন বুলি চিনাক্ত কৰা হৈছে যুৱতীগৰাকীৰ আত্মীয় সদৰি কৰা মতে বৰপেটাৰ ছফিকুল আৰু উত্তৰ প্ৰদেশৰ PK আনন্দৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ চৰাইদেউ জিলাৰ সোণাৰীৰ হাপেখাতিত গৰিয়াচিগা গাঁৱত হৃদয় বিদাৰক ঘটনা পাৰিবাৰিক সংঘাতৰ বাবে আত্মহত্যা কৰা দম্পতীৰ নাম কমল দাস আৰু সুৰভি দাস 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো ঘৰৰ কাষৰ এটা পুখুৰীত জাপ দি আত্মহত্যা কৰে দুয়ো SDRFে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে শোণিতপুৰৰ ৰঙাপাৰাত নিশা ভয়ংকৰ ঘটনা হাতত কটা মূৰ লৈ ৰঙাপাৰা থানাত উপস্থিত হল এজন লোক ৰঙাপাৰাৰ দয়ালপুৰত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা টুনিৰাম মান্দ্ৰী নামৰ এজন লোকে শিৰচ্ছেদ কৰিলে বয়লৰ হেমৰম নামৰ এজনৰ 500 টকা বিচাৰৰ বাবে ডিঙি কাটি হত্যা কৰিলে টুনিৰাম মান্দ্ৰীৰ পৰিবহনৰ কৰ্মচাৰীক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড উচ্চবৰ্গৰ সহায়ক দেৱেশ্বৰ তালুকদাৰক কাৰাদণ্ড বিশেষ ন্যায়াধীশৰ আদালতে দিলে এই ৰায় 2015 চনত গ্ৰেপ্তাৰ হৈছিল তালুকদাৰ গাড়ীৰ পাৰ্মিট দিয়াৰ বাবদ ঘোষ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱেশ্বৰ প্ৰবঞ্চক মৃদুপৱন নেওগে যোগদান কৰিব নেকি বিজেপিত কি কলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বিজেপি দলত মহা যোগদান হ'ব বুলিও কয় ভৱেশ কলিতাই বিৰোধীৰ বহু নেতাই এই কাৰ্যসূচীত বিজেপিত যোগদান কৰিব বুলি কয় তেওঁ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ধৰ্মীয় বিশৃংখলতাৰ মাজতে বানাৰসীৰ শংকৰাচাৰ্য পৰিষদৰ সভাপতিয়ে দিলে বিস্ফোৰক তথ্য বিগত কিছু বছৰে স্বাধীন হিন্দু ৰাষ্ট্ৰৰ দাবী কৰি অহা বহু দল সংগঠন তথা ব্যক্তিৰ সহযোগত প্ৰস্তুত কৰি থকা হৈছে প্ৰায় 750 পৃষ্ঠাৰ স্বাধীন হিন্দু ৰাষ্ট্ৰৰ সংবিধানৰ খচৰা ইয়াৰে প্ৰায় 300টা পৃষ্ঠা 2023 চনত প্ৰয়াগৰাজত হ'বলগীয়া ধৰ্ম সংসদত প্ৰকাশ কৰা হ'ব বুলিও জানিবলৈ দিয়া সভাপতিগৰাকীয়ে স্বাধীন হিন্দু ৰাষ্ট্ৰৰ ৰাজধানীৰ বাবে দেশত অতীজৰে পৰা প্ৰচলন হৈ অহা কলা সংস্কৃতি তথা হিন্দু দৰ্শনাস্ত্ৰৰ অঘোষিত কেন্দ্ৰস্থলী বানাৰসীৰ নাম প্ৰস্তাৱিত হৈছে আগন্তুক 7 ছেপ্টেম্বৰৰ পূৰ্বে কংগ্ৰেছৰ স্থায়ী সভাপতি চয়ন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে চৰ্চালৈ আহিছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য অম্বিকা সোণীৰ নাম বৰ্ষিয়ান কংগ্ৰেছ নেত্ৰীগৰাকীয়ে 15 আগষ্টৰ দিনাখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ 24 আকবৰ ৰোডত জাতীয় পতাকা উত্তোলন কৰাৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ নাম নাকেৰে দিয়া হ'ব কৰোনাৰ বুষ্টাৰ ড'জ ভাৰত বায়'টেকৰ ভেকচিনৰ তৃতীয়টো ট্ৰায়েলৰ সফলতা ইয়াক নাকৰ জৰিয়তে শৰীৰলৈ প্ৰেৰণ কৰা হয় ইয়াক স্পাইক প্ৰটিন প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ভাৰত বায়'টেকৰ মতে প্ৰতিষেধকটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সফল হৈছে ভাৰত বায়'টেকে লগতে জনায় যে প্ৰথম আৰু দ্বিতীয় পৰীক্ষণ নতুনকৈ প্ৰস্তুত নাকৰ প্ৰতিষেধকটো সুৰক্ষিত হোৱাৰ লগতে ই ভালদৰে সহ্য কৰিব পৰা আৰু ইমিউনজেনিক বুলি প্ৰমাণিত হৈছে মন্দিৰত সোমাওতে চেণ্ডেল নখোলাৰ বাবে বয়কট কৰা হ'ল ৰণবীৰ কাপুৰৰ ছবি ব্ৰহ্মাস্ত্ৰ জানিব পৰা মতে চিনেমাখনৰ এটা দৃশ্যত মুখ্য অভিনেতা ৰণবীৰ কাপুৰক মন্দিৰলৈ সোমাই যোৱা হৈছে কিন্তু মন্দিৰলৈ সোমোৱাৰ সময়ত পিন্ধি থকা চেণ্ডেল নুখুলিলে ৰণবীৰ কাপুৰে অভিনেতা ৰণবীৰ কাপুৰে এনেদৰে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে বয়কট কৰা হৈছে চিনেমাখনক চলিত বছৰৰ অক্টোবৰত ভাৰতৰ মাটিত অনুষ্ঠিত হোৱাৰ কথা আছিল ফিফাৰ অনূৰ্ধ্ব 17 মহিলা বিশ্বকাপ পিছে এই প্ৰতিযোগিতালৈ এতিয়া নামি আহিছে অনিশ্চয়তা কিয়নো প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে প্ৰস্তুতি চলোৱাৰ মাজতে ফিফাই নিলম্বন কৰিলে ভাৰতীয় ফুটবল ফেডাৰেশ্যনক শ্ৰীলংকা ক্ৰিকেটত নৱজাগৰণৰ সূচনা কৰা বিশ্বকাপ জয় অধিনায়ক অৰ্জুন ৰাণাতুঙ্গা ৰোখত পৰিছে দেশখনৰে ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ শ্ৰীলংকা ক্ৰিকেট পৰিষদৰ কাৰ্যকৰী সমিতিয়ে শেহতীয়াকৈ শ্ৰীলংকাত ক্ৰিকেটৰ কিংবদন্তীগৰাকীৰ বিৰুদ্ধে মিছা আৰু অপমানজনক মন্তব্যৰে শ্ৰীলংকা ক্ৰিকেট পৰিষদৰ মানহানি কৰাৰ অভিযোগ তুলি উপযুক্ত আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছে আৰু এটাৰ বাতৰি ইমানে চাই থাকিব আসাম টিভি ধন্যবাদ Connection Unique Choice Mobile Sales and Accessories. ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ব্ৰেণ্ডৰ মোবাইল ফোন পোৱা যাব 0% ইন্টাৰেষ্ট ইজি EMI ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় মোবাইলটো যোগাযোগ কৰক আনসাৰী ৰোড পাঠশালা ইন ফ্ৰন্ট অফ পাঠশালা ষ্টেট বেংক
যোগাযোগৰ নম্বৰ হৈছে 8473859542। এমএন ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য, কথক নৃত্য, সত্ৰীয়া নৃত্য, দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমী। লগতে প্ৰশিক্ষণ দিয়া হয় তবলা, পেহেলা, কীবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ। ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা, ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, নিখিল ভাৰতীয় সংগীত সমিতি, কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য, কথক নৃত্য, লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয়। আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমীত। পাঠশালা হৰিপুৰ। যোগাযোগৰ নম্বৰসমূহ হৈছে 8011207296, 9859139086। সকলোৱে বিচাৰে নিজৰ পাকঘৰটো সজাই পৰাই দেখাত সুন্দৰ হোৱাটো, নিজৰ ব্যৱহৃত পানী পৰিষ্কাৰ আৰু খোৱা পানী বিশুদ্ধ হোৱাটো। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আমি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। বজালী পাঠশালাৰ পাপু কমপ্লেক্সস্থিত বৰদা এচেঞ্চিয়েল কিটচেন এণ্ড হোম এপ্লায়েন্সেছত আপোনালোকৰ পাকঘৰৰ বাবে প্ৰয়োজনীয় আকৰ্ষণীয় আৰু উন্নত মানদণ্ডৰ লিডছ আৰু কুটচিনা কিটচেন চিমনি, পিয়ৰ ড্ৰপ, লিডছ একুৱাগাৰ্ড কেণ্ট ৱাটাৰ পিউৰিফায়াৰ, আইৰণ ৰিমুভাৰ প্লেণ্ট, গিজাৰ গেছ বাৰ্ণাৰ বিক্ৰী আৰু মেৰামতি কৰাৰ লগতে বিভিন্ন ডিজাইনৰ মডুলাৰ কিটচেন বনোৱা হয়। আকৰ্ষণীয় ৰেহাই মূল্য আৰু ইজি EMI সুবিধাৰে বজালী, বৰপেটা, নলবাৰী আৰু বাক্সা জিলাৰ যিকোনো ঠাইৰ পৰা আপোনাৰ পচন্দৰ বস্তু সহজতে ক্ৰয় কৰিবলৈ অতি সোনকালে যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা বৰদা এচেঞ্চিয়েল, পাপু কমপ্লেক্স, উত্তৰ-প্ৰদীপ, পাঠশালা। যোগাযোগৰ নম্বৰসমূহ হৈছে 84039500544, 757605468।